প্ৰথমটো এক্সাৰসাইজৰ বাবে আপোনালোকে এখন ৱালৰ দাঁতিত শুই ল'ব, ভৰিকেইটা ৱালৰ ওপৰত উঠাই দিব আৰু লাহে লাহে ভৰিৰ পতাখন নিজৰ গাৰ ফালে টানি আনি হোল্ড কৰিব। এনেদৰে কৰোঁতে আপোনালোকে নাকেৰে লাহে লাহে উশাহ ল'ব আৰু মুখেৰে লাহে লাহে উশাহটো এৰি দিব। যিমান দেৰি পাৰে পজিশ্যনটো হোল্ড কৰাৰ চেষ্টা কৰিব। মন কৰিব এক্সাৰসাইজটো কৰোঁতে যাতে আপোনাৰ টপিনাখন ৱালত লাগি থাকে। দ্বিতীয়টো এক্সাৰসাইজ কৰোঁতে আপোনালোকে ভৰিৰ লগতে হাত দুখনো ওপৰলৈ উঠাই এইদৰে ধৰি ৰাখিব আৰু নাকেৰে লাহে লাহে উশাহটো ল'ব, মুখেৰে লাহে লাহে উশাহটো এৰি দিব। যিমান দেৰি পাৰে হোল্ড কৰাৰ চেষ্টা কৰিব। ৰিলেক্স। লাহে লাহে আপোনালোকে এংকল মুভমেণ্ট কৰিব। আপোনালোকৰ ভৰিৰ পতাখন ওপৰ তল কৰিব আৰু অলপ দেৰি ৰিলেক্স পজিশ্যনত থাকিব। নেক্সটটো এক্সাৰসাইজৰ কাৰণে ভৰি এখন লাহে লাহে আগুৱাই আনিব আৰু এই পজিশ্যনটো হোল্ড কৰাৰ চেষ্টা কৰিব। যিমান দেৰি পাৰে হোল্ড কৰিব আৰু লাহে লাহে পিছফাললৈ লৈ যাব। এনেদৰে আপোনালোকে 10 বাৰ কৰিব। তাৰপিছত ইখন ভৰিৰ কাৰণেও 10 বাৰ কৰিব। আপোনালোকে এটা ভৰিৰ কাৰণে 10-10 বাৰকৈ 20 বাৰ কৰিব আৰু আনখনৰ বাবেও 10-10 বাৰকৈ টোটেল 20 বাৰ কৰিব। তাৰ পিছৰটো এক্সাৰসাইজৰ বাবে আপোনালোকে ভৰিৰ তলুৱা দুখন এইদৰে জইন কৰি ল'ব আৰু লাহে লাহে ভৰি দুখন তললৈ লৈ আহিব। চাওক মই কেনেকৈ কৰিছোঁ। এতিয়া আপোনালোকে দুইখন হাতেৰে আপোনালোকৰ আঁঠুটো ৱালৰ ফালে হেঁচি ধৰি ৰাখিব। এইটো পজিশ্যন যিমান দেৰি পাৰে আপোনালোকে হোল্ড কৰিব। হোল্ড কৰি থকাৰ সময়ত নাকেৰে লাহে লাহে উশাহ ল'ব আৰু মুখেৰে লাহে লাহে উশাহটো এৰি দিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।